হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মোৰ আজি অন্যতম মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আপোনালোকে চাগে ভাবি আছে মই কি কৰি আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। কি কৰি আছোঁ আপোনালোকে নিশ্চয় দেখা পাব। আৰু গাইজ, ভেলা ভুজি এটা অকলে বনোৱাটো মোৰ দ্বাৰাই সম্ভৱ নহ'ব। ত' তাৰ কাৰণে মোৰ ভাইটিক মাতি দিছোঁ। আৰু সিয়াক অহাৰ লগে লগে কামত লগাই দিছোঁ, যিহেতুকে মোতকৈ সি বাঁহ বেতৰ কাম অলপ বেছিয়ে জানে। তো তাৰ কাৰণে সিয়াকে লগাই দিছোঁ ফাৰ্ষ্ট। আৰু ময়ো গাঁতাখানাত লাগি গ'লোঁ গাইজ, যিহেতুকে দুয়োটাই মিলি কেনে কৰিলে অলপ সোনকালে হ'ব। তাৰ কাৰণে ময়ো দুটা গাঁতা খান্দি আছোঁ। আৰু আমি দুয়ো ভাই কথা পাতি কাম কৰোঁতে কৰোঁতে কেতিয়া ভেলাপুজি হ'ল গমেই নাপালোঁ গাইজ। তো আৰু অলপমান বাকী আছে ভেলাপুজিটো হ'বলৈ। তো সেইখিনি কৰি আছোঁ লাহে লাহে দুয়োটাই কথা পাতি পাতি। আৰু গাইজ, আমাৰ ফাইনেলি ভেলাপুজিটো হৈ গ'ল। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু যদি ভাল লাগিছে এটা লাইক কৰিব। আৰু যদি ভিডিঅ'টোত কোনোবাই নতুনকৈ আহিছে দেন